সকলো ভালে আছেনে? আজি ভিডিঅ'টো মাৰ ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। ঘৰতে কেইজোপামান গছ আছে আৰু চৰাইৰ বাহ আজি দেখুৱাম বুলি ভাবিছোঁ। বিশেষ বেলেগ একো ভিডিঅ'টোত নাপাব। গতিকে এয়া দেখিছেনে, এয়া হৈছে টকৌ চৰাইৰ বাহ। এই বাহ যে দুটা ধৰণৰ, এটাত কণী পাৰিবলৈ এনেদৰে সাজে আৰু এটা হৈছে এনেদৰে মতা চৰাইবোৰ থাকিবলৈ। এই দুই ধৰণৰ বাহ সাজে চৰাইবিধে। তামোলৰ গছত আগতে বৰকৈ দেখিবলৈ পোৱা গৈছিল। আমাৰ চোতালতে থকা তামোল কেইজোপাৰ এজোপা তামোলত এয়া বাহ তিনিটা আছিলে, এটা পিছে বতাহত সৰি পৰিলে। আৰু এনেদৰে গাঁৱলীয়া পৰিৱেশৰ কিছুমান আৰু এটা বাহ এয়া দেখিছে, এইডাল মৌচুমী টেঙাৰ গছ আৰু টেঙা গছডালৰ মাজতে এবিধ সৰু চৰাইবিধৰ মই নামটো নাজানো, ঘৰচিৰিকাৰ নিচিনাই দেখিবলৈ। এই চৰাইবিধে বাহ লৈছিল। খুব ধুনীয়াকৈ অতি কষ্টৰে তেওঁলোকে এই বাহটো সাজে। পিছে বতাহ বৰষুণ ধুমুহাই নিমিষতে শেষ কৰে তেওঁলোকৰ সেই দিনজোৰা মাহজোৰা কষ্ট। এই মৌচুমী টেঙাডালৰ তিনিটাকৈ মৌচুমীও লাগিছে, সৌটো এটা, বাকী দুটা অকণমান ভিতৰত আছে বাবে দেখাব পৰা নগ'ল। চোতালতে আছে এই গছজোপা। গাঁৱলীয়া পৰিৱেশৰ কথাই আচলতে সুকীয়া। চৰাইৰ বাহ আজিকালি দেখিবলৈ পোৱা নাযায়। তাৰপিছতে এয়া মৌচুমী গছডাল মই ভালদৰে আপোনালোকক দেখুৱাইছোঁ ওপৰৰ পৰা তললৈকে। চৰাইৰ বাহটো থকাত কি যে ভাল লাগিছে এই গছজোপাত, মোৰতো ওচৰত গৈ ভাল লাগে। এনেদৰে চৰাইবোৰে ইমান কষ্টকৈ বাহবোৰ সাজে নহয়নে? এতিয়া দেখাইছোঁ এয়া চোতালতে তুলসীৰ পুলি। ইমান যে তুলসীৰ পুলি হৈছে। এই তুলসীৰ পুলিসমূহ নিজে নিজে হোৱা। আগতে এজোপা ডাঙৰ তুলসী গছ আছিলে, সেই গছজোপাৰ পৰাই গুটিবোৰ সৰি এনেদৰে পিছত সৰু সৰু এতিয়া কেইবাটাও তুলসী পুলিৰে গোটেই চোতালখনৰ এটা ভাগ ভৰ্তিয়েই হৈছে। কাষতে আছে আমাৰ চোতালতে সৰুকৈ এটা মন্দিৰ, য'ত এই থাপনাত ঘৰতে মায়ে চাকি জ্বলাই পুৱা গধূলি। তাৰপিছতে মই আজি আপোনাক দেখুৱাম আমাৰ ঘৰতে থকা এডাল বিশাল নেমুৰ গছ। গছ এজোপায়ে এই নেমুকেইটা আচলতে জৰা নেমু। নেমুকেইটাৰ বাকলিটো বহুতেই ডাঠ, কিন্তু গোন্ধটো আৰু ৰস বৰ বেছি। গোন্ধটো বিৰাট ধুনীয়া। এই নেমুজোপা বৰ ওখ হৈছে। ঘৰৰ পিছফালে থকা এই নেমুজোপাত এতিয়া বহুত নেমু লাগিছে। নেমুসমূহ পকিলে একেবাৰে হালধীয়া ৰঙৰ হৈ যায় আৰু এটা নেমুৱে ডাঙৰ হ'লে সৰু জালি কোমোৰা এটাৰ সমান হয়গৈ। চৰ্বত খাবলৈ বিশেষকৈ বেছি ভাল লাগে, দালিৰ লগতো খায়, কিন্তু চৰ্বত খাবলৈ বৰ ভাল নেমুকেইটা, যিহেতু বিৰাটেই ৰসাল। নেমুকেইটা পুৰঠ হোৱাৰ পিছত আজি কেইমাহমানৰ পৰা এনেকুৱা ধৰণৰ আচলতে এটা চামনি নিচিনাকৈ পৰি যোৱা হৈছে। কি কাৰণতনো হৈছে সেইটো আচলতে আমিও নাজানো, কিন্তু নেমুজোপাত লমালমে নেমুৱেই লাগিছে। কেৱল চাৰিওফালে নেমুৱে দেখিবলৈ পোৱা যায়। সেয়া আপোনালোকক মই ভালদৰে ভিডিঅ'টোত যিমানখিনি পাৰোঁ দেখাইছোঁ। কাষতে আছিল ভাতকেৰেলা উঠাবলৈ দিয়া এখন চাং, আৰু সেই চাংখনতো নেমুবোৰ ওলমি ওলমি লাগিছে। দেখিলে এনেকুৱা লাগে যেন চালিখনতে নেমু লাগিছে। সেয়া ভাতকেৰেলা কেইটামান লাগিও আছে। ঘৰৰ পাচলি খায়ে বিৰাট সোৱাদ লাগে। এয়া নেমুকেইটা দেখিছেনে কেনেদৰে চালিখনৰ মাজেৰে ওলাই আহিছে। এই বিশাল গছজোপাত বহুত নেমু লাগিছে। নেমুকেইটাৰ মই কৈছোঁৱে বাকলিটো ডাঠ আৰু বহুত ৰসাল। এনেদৰে আচলতে ঘৰলৈ আহিলে কিছুমান সৰু সৰু ভিডিঅ', ভাল লগা ভিডিঅ'বোৰ আপোনালোকক দেখাবলৈ মই কেমেৰাটো হাতত লৈ লৈছিলোঁ। আজিলৈ আপোনালোকক এইখিনিয়ে দেখালোঁ।